আমাৰ প্ৰথম আছে যে আমাৰ ছাবজেক্ট টিচাৰৰ অভাৱ হ'ব নালাগে গতিকে ছাবজেক্ট টিচাৰৰ পদখিনি আমি পূৰণ কৰাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ ইতিমধ্যে আমাৰ যিটো 1 লাখ নিযুক্তি এই নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ হৈ গৈছে খুব সোনকালে অসমৰ ৰাইজে এই আমাৰ দেখিব যে আমাৰ বিজ্ঞাপন ওলাব খুব সোনকালে ওলাব শিক্ষকৰ খালী পদখিনি পূৰণ কৰাৰ কাৰণে ইয়াৰ লগে লগে আছে ফিজিকেল ইনষ্ট্ৰাক্টৰৰ ক্ষেত্ৰত যিটো আমাৰ শাৰীৰিক বা ব্যায়াম বা প্ৰশিক্ষণ তাৰ কাৰণে ইতিমধ্যে আমি NCC, NSS, ভাৰত স্কাউট এণ্ড গাইড নেহেৰু যুৱ কেন্দ্ৰ এই সকলোখিনি মিলাই লৈ আমি এখন মিটিং কৰিলোঁ আৰু প্ৰত্যেক জিলা পৰ্যায়ত জিলা মানে ক্ৰীড়া বিষয়াগৰাকীক নোডেল অফিচাৰ লোক হিচাপে লৈ আমি জিলা পৰ্যায়ত NCC, NSS, ভাৰত স্কাউট এণ্ড গাইড নেহেৰু যুৱ কেন্দ্ৰ এইখিনিৰ এটা সমন্বয় সাধন কৰি প্ৰত্যেক বিদ্যালয় মহাবিদ্যালয়ত যাতে মানে যিখিনি এটা ডিচিপ্লিন আমি আনিব পাৰোঁ সকলোবিলাক উঠি অহা ছাত্ৰ ছাত্ৰীয়ে যাতে হয় NCC নহয় স্কাউট বা নহয় তেওঁলোক NSS বা নহয় নেহেৰু যুৱ কেন্দ্ৰৰ লগত যাতে জড়িত হয় তাৰ বাবে ব্যৱস্থা কৰিম আৰু ফিজিকেল ইনষ্ট্ৰাক্টৰৰ বিষয়টো মই স্পৰ্টছ ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ এইটো গুৰুত্ব দিবৰ কাৰণে আৰু তেওঁলোকৰ লগত যুটীয়া আলোচনা সাপেক্ষে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম Don't forget to like, share and subscribe this channel for latest updates. Thank you.